নমস্কাৰ বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউসকল, আপোনালোকে কেনেকুৱা আছে? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভাল আছোঁ। মই আহিছোঁ আপোনালোকৰ মাজত গীতিকা কিচেন ব্লগ লৈ, আৰু আজি বনাবলৈ মই গৈ আছোঁ বহুত টেষ্টি খানা। চ' ইয়াতে চাওক আপোনালোকে, ইয়াতে মই পেষ্ট কৰি ৰাখিছোঁ জলকীয়া, জিৰা, আদা, ৰচুন এইবিলাক চব, আৰু ইয়াতে লৈছোঁ আলু, পটল, চয়াবিন, পিঁয়াজো কাটি ৰাখিছোঁ। চ' প্ৰথমতে ইয়াতে কেৰাহীত বহাই দিছোঁ, আৰু কেৰাহীত মই ইয়াতে তেলো দি দিলোঁ চাওক আপোনালোকে, আৰু তেলটো ধুনীয়াকৈ গৰম হ'বলৈ দিম। আৰু এয়া চাওক আজি মই চৌকাত বনাই আছোঁ, আৰু ইয়াতে প্ৰথমতে মই পটলবোৰ ভাজি নমাম। চ' ইয়াতে পটলবোৰ দি আছোঁ চাওক, আৰু কেনেকৈ ভাজি আছোঁ চাওক। আৰু যোনে যোনে বাইদেউসকল মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব, আৰু মোক আগুৱাই যাবলৈ সহযোগ কৰক প্লিজ। চ' চাই থাকক কেনেকৈ বনাই আছোঁ। চ' ইয়াতে মই অলপমান দি দিম নিমখ। চ' ইয়াত নিমখ দি দিলোঁ, আৰু এতিয়া ইয়াতে দি দিম পৰিমাণ অনুসৰি অলপ হালধি। চ' এয়া দি দিলোঁ, এতিয়া ধুনীয়াকৈ ভাজি নমাম। চ' আপোনালোকে চাই থাকক। চ' বন্ধু বান্ধৱীসকল, ইয়াতে চাওক মোৰ পটলবোৰ ধুনীয়াকৈ ভজা হৈ গৈছে। এয়া মই নমাই লৈ আছোঁ চাওক, আৰু এয়া নমোৱা হোৱাৰ পিছত মই ইয়াতে চয়াবিন ভাজি ল'ম। চ' আপোনালোকেতো দেখিছেই। চ' এয়া হ'ল আমাৰ চয়াবিন, এতিয়া মই ধুনীয়াকৈ ভাজি নমাম। চ' এয়া চয়াবিনবোৰো দি দিলোঁ চাওক, আৰু তেলতো হালধি আৰু নিমখটো আছেই, সেইকাৰণে ইয়াতে নিদিওঁ। এতিয়া ধুনীয়াকৈ চয়াবিনবোৰ ভাজি নমাম। চ' চাই থাকক। বন্ধু বান্ধৱীসকল, ইয়াতে চাওক মোৰ চয়াবিনবোৰো ভজা হৈ গৈছে। এয়া মই নমাই লৈ আছোঁ চাওক। চ' বন্ধু বান্ধৱীসকল, ইয়াতে চাওক মোৰ চয়াবিনবোৰ নমোৱা হৈ গ'ল। এতিয়া মই ইয়াতে তেল দি দিলোঁ, আৰু এতিয়া তেলটো ধুনীয়াকৈ গৰম হৈ গৈছে চাওক। এতিয়া মই পিঁয়াজবোৰ ভাজি ল'ম অলপ ৰঙা ৰঙা কৰি। চ' আপোনালোকেতো দেখিছে মই পিঁয়াজবোৰ কাটি ৰাখিছোঁ। চ' এয়া দি দিলোঁ, এতিয়া ধুনীয়াকৈ ভাজি ল'ম চাওক। চ' বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউসকল, ইয়াতে চাওক মোৰ পিঁয়াজবোৰ ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে আলুবোৰো ভাজি লৈ আছোঁ চাওক। চ' ইয়াতে চাওক কিমান ধুনীয়াকৈ ভাজি লৈ আছোঁ। চ' বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউসকল, ইয়াতে চাওক মই অলপমান আলুবোৰ ভজা হৈ গৈছে। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিলোঁ, আৰু ইয়াতে দি দিম মই এতিয়া পৰিমাণ অনুসৰি হালধি। চ' এয়া দি দিলোঁ, এতিয়া ধুনীয়াকৈ ভাজি ল'ম আকৌ। চ' এয়া ভাজি লৈ আছোঁ চাওক। চ' বন্ধু বান্ধৱীসকল, ইয়াতে চাওক মই অলপমান ভজা হৈ গৈছে আলুবোৰ। এতিয়া মই ইয়াতে মছলা মছলিবোৰ যে ৰেডি কৰি ৰাখিছিলোঁ এইবিলাক দি দিম মই এতিয়া। চ' এয়া দি দিলোঁ চাওক। এতিয়া ধুনীয়াকৈ মছলা মছলিবোৰো ভাজি ল'ম। চ' বন্ধু বান্ধৱীসকল, ইয়াতে চাওক মই আলুৰ লগত মছলা মছলিবোৰো ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই 2-3 মিনিটমান ভালকৈ ঢাকি দিম। চ' এয়া ঢাকি দিলোঁ। চ' এয়া 2-3 মিনিট হৈ গৈছে। এয়া মই উতলাই লৈছোঁ, এতিয়া কাটি দি আছোঁ চাওক। চ' বন্ধু বান্ধৱীসকল, ইয়াতে চাওক মোৰ অলপমান ভজা হৈ গৈছে, আৰু ইয়াতে যে ভাজি ৰাখিছিলোঁ চয়াবিন আৰু পটল এইখিনিও দি দিলোঁ। চ' এতিয়া অলপমান ভাজি লওঁ এইবিলাকো একেলগে। চ' এয়া ভাজি লৈ আছোঁ চাওক। চ' বন্ধু বান্ধৱীসকল, ইয়াতে চাওক মোৰ ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে পানী দি দিম। চ' এয়া চাওক পানী দি দিলোঁ। এতিয়া মই পানীবোৰ আপোনালোকে যিখিনি দেখিছে সেইখিনি নেৰাখোঁ, শুকাই ল'ম অলপমান। চ' আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে স্কিপ নকৰি শেষলৈকে চাই থাকিব, আৰু শেষত কিন্তু বহুত টেষ্টি হ'বলৈ গৈ আছে, আৰু মোৰ ভিডিঅ'টো প্ৰায় হৈয়ে গৈছে। চ' আপোনালোকে একেবাৰে স্কিপ নকৰিব দেই। চ' এয়া চাওক। চ' বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউসকল, ইয়াতে চাওক অলপমান পানী দি মই 5 মিনিটমান ঢাকি দিছোঁ। চ' এয়া উতলাই লৈছোঁ চাওক কিমান ধুনীয়াকৈ উতল আহি আছে, আৰু ধুনীয়াকৈ আলুবোৰো সিজি গৈছে, আৰু পটলবোৰো ধুনীয়াকৈ সিজি গৈছে, আৰু মোৰ ৰেচিপিটো প্ৰায় কমপ্লিট হৈয়ে গৈছে। চ' আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। আৰু ইয়াতে চাওক মই আলু কেইটামান গুলাই দি আছোঁ।
চ' এয়া চাওক মই কমপ্লিটলি ৰেচিপিটো হৈ গৈছে এতিয়া মই নমাই ল'ম চ' ইয়াতে চাওক মই নমাই লৈছোঁ আৰু আপোনালোকৰ বাবে ধুনীয়াকৈ সজাই লৈছোঁ চাওকচোন কেনেকুৱা হৈছে ভাল লাগে যদি কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু দেই আৰু এনেই যদি ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যোনে বাদিনীবোৰ মোৰ চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই আকৌ ক'লোঁ চ' ইয়াতে চাওকচোন কেনেকুৱা হৈছে আৰু আপোনালোকে এনেকৈ খাইছেনে কমেণ্টত জনাব কিন্তু দেই আৰু যদি খোৱা নাই মই যেনেকৈ বনাইছোঁ আপোনালোকে এইবাৰ ট্ৰাই কৰিবচোন বহুত টেষ্টি লাগে খাবলৈ চ' আজিৰ ভিডিঅ'টো এইখিনি বনালোঁ আৰু এটা নেক্সট ভিডিঅ'লৈ আহিছোঁ এতিয়ালৈ থেংক ইউ বাই বাই